এই চামুচটো আপোনালোকে চিডলিং ট্ৰে হিচাপে ব্যৱহাৰ কৰিব। ইয়াতে মই জলকীয়াৰ পুলি লগাইছিলোঁ, ফুল ৰুব পাৰিব। এইটো মই ইয়াতে স্পাইডাৰ প্লেন এডাল লগাই থৈছোঁ, এইটো এটা নাৰিকলৰ পৰাই বনোৱা। বাকী আৰু এটা আপোনালোকে এনেধৰণে মানি প্লেন লগাব পাৰিব ইয়াতে। চাওক, এইটো দেখিবলৈ বৰ ধুনীয়া হৈছে মানি প্লেন। আৰু আপোনালোকে কপৌ ফুল লগাইছোঁ ইয়াতে, এইটো দেখিবলৈ বৰ ধুনীয়া হৈছে। নমস্কাৰ, মই গকুল হালৈ, আপোনালোকে চাই আছে জি এডভাইচ। আজি আপোনালোকৰ মাজলৈ এটি বৰ ভাল লগা ভিডিঅ' লৈ আহিছোঁ। প্ৰথমতে মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম আমি পেলনীয়া সামগ্ৰীৰ পৰা পাইছোঁ। এইখিনি আপোনালোকে তলফালে সৰু সৰু বিন্ধা কৰি চিডলিং ট্ৰে হিচাপে ব্যৱহাৰ কৰিব পাৰিব। মই ইয়াতে অন্য এটা গেলত এনেধৰণে চিডলিং ট্ৰে হিচাপে ব্যৱহাৰ কৰিছিলোঁ। আৰু ইয়াত চাওক, আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ সৎ ব্যৱহাৰ। গতিকে ঘৰত যদি এনেধৰণৰ গেলন কেতিয়াবা ফাটি যায় অথবা নিগনিয়ে গোটে, তেতিয়াহ'লে এইটো যধে মধে পেলাই নিদিব। এইটোৰ আপোনালোকে এই ধৰণে ব্যৱহাৰ কৰিব পাৰিব। ঘৰত যদি সৰু ল'ৰা ছোৱালী থাকে, আপোনালোকে ঘৰত হয়তো এনেধৰণৰ চেৰেলাক, ইজাম, এনেকুৱা ধৰণৰ শিশুৱে খোৱা খাদ্য আপোনালোকে আনে। তাৰ ভিতৰত দেখিবলৈ পোৱা যায় এনেধৰণৰ আকৌ এটি পেকেট থাকে, তাৰ পেকেটৰ ভিতৰত শিশুৱে খোৱা খাদ্যখিনি থাকে এইটোত। গতিকে এই পেকেটটো আপোনালোকে এইটো পেলাই নিদিব আৰু এই চামুচপাতো পেলাই নিদিব। এইটোৰ ব্যৱহাৰ আহকচোন, মই ইয়াতে দেখাই দিছোঁ। এই চামুচবিলাক আপোনালোকে চামুচবিলাকত তলফালে ধুনীয়াকৈ ইয়াত বিন্ধা কৰাই থাকে। গতিকে এই চামুচটো আপোনালোকে চিডলিং ট্ৰে হিচাপে ব্যৱহাৰ কৰিব। ইয়াতে
এইবিলাক ব্যৱহাৰ কৰাৰ পিছত এইবিলাক কিন্তু যধে মধে পেলাই দিলে এইবিলাক পচি নাযায় বা এইবিলাক নষ্ট হৈ নাযায়, ই মাটিহে নষ্ট কৰে। গতিকে এইবিলাকো আমি সৎ ব্যৱহাৰ কৰিব পাৰোঁ। এইবিলাকৰ যদি আমি তলিত 2-3টাকৈ ফুটা কৰি দি আমি এনেধৰণে পুলি গজাবলৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ। এইডাল মই ইয়াতে পাৰ্পল হাৰ্ট লগাইছিলোঁ আৰু এইডাল বাগান বিলাস, এই ফুল লগাইছিলোঁ। এনেদৰে আমি বেলেগ বেলেগ ফুল লগাওঁ। ধুনীয়া হয় আৰু পেলনীয়া সামগ্ৰীসমূহ এনেধৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ আৰু ইয়ে আমাৰ পৰিৱেশক প্ৰদূষণ হোৱাৰ পৰা মুক্ত কৰি ৰাখিব। আজিলৈ ইমানতে, ধন্যবাদ।